নমস্কাৰ। আপোনালোকে নিশ্চয় গম পাই আছে দেশৰ যিটো পৰিস্থিতি হৈছে কৰোনা ভাইৰাছৰ বাবে আপোনালোকে নিশ্চয় গম পাই আছে। আমিও বৰ্তমান গম পাই আছোঁ। বৰ্তমান সকলো নিউজ চেনেলত ইউটিউব চেনেলত আপোনালোকে নিশ্চয় গম পাই আছে কি হৈছে বৰ্তমান দেশৰ পৰিস্থিতি। বৰ্তমান লকডাউন দিছে, যিটো আমাৰ চৰকাৰে 21 দিনৰ কাৰণে লকডাউন দিছে। লকডাউন দিয়াত হয়তো আপোনালোকৰ বহুত অসুবিধা হৈ পৰিছে। আমিও বৰ্তমান অসুবিধা হৈছে। আমি বৰ্তমান গুৱাহাটী আছোঁ, তথাপিতো আমি বহুত অসুবিধাত পৰি আছোঁ। অসুবিধাৰ মাজতো চৰকাৰক সহায় কৰিব লাগিব। গতিকে নিজে সজাগ হওক, নিজে আপোনালোকে সজাগ হওক। এইটো যিটো আমাৰ বেমাৰ কৰোনা ভাইৰাছতে এইটো কোনো ৰোগীৰ মানে চিকিৎসা মানে ঔষধ ওলোৱা নাই। গতিকে আপোনালোকে নিজে সজাগ হ'ব লাগিব। এইটো আৰু কোনো বিকল্প নাই, ইয়াৰ কোনো চিকিৎসাৰ বিকল্প নাই। আপুনি নিজে সজাগ হওক। গতিকে আপোনালোকে ভাৰতত দেখিব, বাহিৰত ওলাই নাযাব। আমাৰ হয়তো লকডাউন দিয়াত অসমতো বহুত সমস্যা আহি পৰিছে, কিন্তু ৰাস্তা ঘাটে আপোনালোকে নাযাব। সমস্যাৰ মাজতো আমি 21 দিন কটাব লাগিব। যিহেতু আমাৰ এইটো ভাইৰাছটো ধ্বংস কৰাৰ কাৰণে চৰকাৰে হয়তো কিছুমান আমাৰ ব্যৱস্থা কৰিও আছে, পদক্ষেপ লৈ হাততো আছে। তথাপিতো সেইটোতো কৰি আছে, চেষ্টা কৰিছে। তথাপিতো আমিও নিজে সহযোগ কৰিব লাগিব। গতিকে মই বৰ্তমান গোৱাতে আছোঁ। বৰ্তমান আমাৰ গোৱাত যিবিলাক অসমৰ মানুহ আছে, সেইবিলাকো আপোনালোকক কিছুমান কেনেকৈ আছে এই ভাইৰাছৰ এনেকৈ আছে আপোনালোকক ভিডিঅ'টো দেখাওঁ। আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। হয়, আমি বৰ্তমান গুৱাহাটী আছোঁ। গুৱাহাটীত যিবিলাক পৰিৱেশ চলি আছে, বৰ্তমান মানুহ বাহিৰত ওলাব নোৱাৰে। তথাপি আমি ৰুমতে আছোঁ। বৰ্তমান আমাৰ যিবিলাক অসমৰ মানুহ ইয়াত আছে, ভেৰনাত আছে, তালৈ আহি আপোনালোকক সুধি আছোঁ যে কেনেকৈ কি পৰিস্থিতিটো, লকডাউনত কি কৰি আছে, কেনেকৈ আছে, কি খাইছে। আপোনালোকক মই সেই সুধ পাইছোঁ। দাদা, আপুনি যে ইয়াত যে লকডাউন আছে, কিবা অসুবিধা পাইছে নেকি? কিবা অসুবিধাত পাইছে নেকি? কওক, কওক, কিবা এটা ক'বতো, কি অসুবিধা পাইছে নকয়? তোলোক কবিয়া লকডাউন কৰা কিবা অসুবিধা পাইছে নেকি? কিবা অসুবিধা হৈছে নেকি? নাই, ইহঁতে বহুত লাজ কৰি দিয়ে। বাইদেউ ক'বলৈ আহক, মানে কি ক'ব আপুনি কৈ দিয়া হা। কি লকডাউন কৰাত কিবা অসুবিধা পাইছে নেকি? ইয়াত গুৱাহাটী বৰ্তমান যি পৰিস্থিতি চলি আছে, চাউল দালি কোনো পোৱা নাই, কিবা অসুবিধা পাইছে নেকি আপুনি? বহুতে অসুবিধা আছে, চব্জিৰ কাৰণে কেতিয়াবা নিমখ ভাত খাব লগা হৈছে। অঁ, তাৰমানে ইয়াতো জানেই, আপোনালোকে জানি আছে কি অসুবিধা হৈছে। বৰ্তমানতো বহুত চেনিটো নাইকিয়া হৈছে। গতিকে আপুনি চাই থাকিব, ভিডিঅ'টো সকলোৱে চাই থাকিব। আমি যিমান পাৰোঁ এইবিলাক আপোনালোকক সহায় কৰিম। দেখি আছোঁ বৰ্তমান। হয়, আকৌ মই এটা বেলেগ ৰুমত আহি আমাৰ অসমৰে মানুহ সিহঁতৰ ৰুমত ওলাই আহিছোঁ। অকণমান সিহঁতক সুধিম সিহঁতে কি কেনেকুৱা পৰিস্থিতি পাইছে। দাদা, আপোনাৰ কিবা অসুবিধা পাই আছে নেকি অকণমান? আমি এতিয়াও অসুবিধা পাই আছোঁ। ইয়াতে বাজাৰ তাজাৰ নাপায় ভালকৈ। তাৰপিছতে কিবা চাউল তাউল আনিব যাম, দোকানত নাথাকে। হয়, এইটো মানে ইয়াত অসুবিধা হৈ আছে, বহুত মানুহৰ অসুবিধা হৈছে, বহুত অসুবিধা হৈছে। গতিকে আমাৰ অসমত নিশ্চয় যে অসুবিধা হৈছে, তাতো লকডাউন দিয়াত বহুত মানুহ এজনী অসুবিধা হৈ আছে। ইয়াতো অসুবিধা হৈছে, তাতো অল অভাৰ ইণ্ডিয়াতে অসুবিধা হৈছে। গতিকে আপোনালোকে কি কৰিব, যিটো ডাঙৰ এটা ভয়ংকৰ বেমাৰ হৈছে, বেমাৰৰ পৰা আপোনালোকে সাৱধান থাকিব। গতিকে আপোনালোকে ভাল হৈ থাকক, আপোনালোকে সুৰক্ষা থাকক। এইটো মই ভিডিঅ' কৰি আপোনালোকৰ ওচৰত ক'লোঁ যে এই ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু পিছত কাষত থকা বেল আইকন দবাই দি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।